ইমান ডাঙৰ ভয়াবহ কেলেংকাৰী আমি দেখিবলৈ পাই আহিছোঁ। যিকোনো কাম কৰিব পাৰে টকাৰ লোভত, যিকোনো কাম কৰিব পাৰে এই টকাৰ ধান্দাত IAS অফিচাৰ SS অফিচাৰবিলাকে BTCত থাকি তেখেতসকলে এদিন নহয় এদিন আইনৰ আওতালৈ আহিব লাগিব। প্ৰথমতে মই আপোনালোকক ধন্যবাদ যাচিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি মই আৰু পুনৰ এটা কথা আপোনালোকক অৱগত কৰিব খুজিছোঁ যে লিগেল নোটিছ ফ্ৰম এডভোকেট অনাৰেবল এডভোকেট ৰণধীৰ লাল শৰ্মা নিউ দিল্লী, তেখেতৰ লিগেল নোটিছটো আপোনালোকে দেখিবলৈ পাইছে। আৰু এই কথা লৈয়ে BTCৰ আৰু সাৰা আসাম কিতাপ কেলেংকাৰী, টকাৰ কেলেংকাৰী, 4 কোটিৰ টকাৰ কেলেংকাৰী কথা আপোনালোকে দেখিবলৈ পাইছে। এতিয়া ইয়াৰ ডিটেইলছটো সকলোৱে বিচাৰিছে, তাৰ কাৰণে মই এই ডিটেইলছটো পাবৰ কাৰণে ডিৰেক্টৰৰ তাত মই এই RTI মাৰিম। মাননীয় BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তেখেতৰ পৰা গোটেই ডিটেইলছটো মই ল'ম। কালি মই RTI মাৰিম যে এই যে সাপ্লাই দিয়াৰ কথা আপোনালোকে দেখিবলৈ পাইছে যে এই সাপ্লাইৰ ডাবল এথনিচিটি এপ্ৰুভ এইটো মই বিচাৰিম। লগতে এথনিচিটি এপ্ৰুভৰ পিছত যেটো লিগেল টেন্ডাৰ হয়, টেন্ডাৰ নোটিছ বুলি কয়, এই টেন্ডাৰ নোটিছ কেতিয়া দিছিলে আৰু এই টেন্ডাৰ নোটিছ দিয়াৰ লগে লগে কয়জন ঠিকাদাৰবিলাকে, কয়জন এই প্ৰফাইল থাকাবিলাকে টেন্ডাৰ কৰিব ওলাইছিল, তেখেতসকলৰ নাম আৰু এই কয়জন দিছিল এইটো মই বিচাৰিম। আৰু লগতে হেগত অৰ্ডাৰ কিতাপ যেটো ডিস্ট্ৰিবিউশন কৰিবৰ কাৰণে যে অৰ্ডাৰ দিয়া হৈছিল এইটো মই বিচাৰিম। আৰু লগতে সাপোৰ্টিং লেটাৰ, কোনোবা ৰাজনৈতিক দলৰ পৰা কোনোবা সাপোৰ্টিং লেটাৰ দিছে নেকি এইটো মই গভৰ্ণমেণ্টৰ পৰা মই খুজিম। আগতো মই কৈ আহিছে যে এই বিটিআৰ চৰকাৰক, প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰক, প্ৰমোদ বড়ো ডাঙৰীয়াক দুৰ্বল ভাবি ফেলে, দুৰ্বল দেখি পেলাই কোনোবা IAS কোনোবা SS অফিচাৰবিলাকে BTCত ধ্বংস হ'ব পৰা যিকোনো কাম নকৰক কিয় এই IAS অফিচাৰ SS অফিচাৰবিলাক এই BTCক এৰি যোৱাৰ পিছতো, ডেট মিনছ ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো ইয়াৰ হিচাপটো দিব লাগে বুলি মই আগতে কৈছিলোঁ। আইনৰ আওতালৈ এদিন আহিবই লাগিব। কোনোবা যদি কাৰোবা প্ৰমোদ বড়ো ডাঙৰীয়াক দুৰ্বল ভাবি পেলে যিকোনো কাম কৰিব পাৰে টকাৰ লোভত, যিকোনো কাম কৰিব পাৰে এই টকাৰ ধান্দাত IAS অফিচাৰ SS অফিচাৰবিলাকে BTCত থাকি তেখেতসকলে এদিন নহয় এদিন আইনৰ আওতালৈ আহিব লাগিব। আমি এইবোৰ কাম কৰিম। ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো তেখেতসকলে হিচাপ দিব লাগিব। মই আগতো দেখি আহিছোঁ আৰু কৈছিলোঁ যে কিছুমান অফিচাৰবিলাকে এই 4 বছৰ বেছি হ'ল, 3 বছৰ বেছি হ'ল, এতিয়ালৈকে BTCৰ এৰি যোৱা নাই। অৰ্ডাৰো ওলাইছে, যাব লাগিব, ট্ৰেন্সফাৰ হৈছে, তেখেতসকলে কোনোবা অফিচত কোনোবা এই জাগাত ট্ৰেন্সফাৰ হৈছে, তথাপি নোযোৱাটো আমি দেখিবলৈ পাইছোঁ। কিয় যোৱা নাই এইবিলাকো আমি হিচাপ লওঁ, আমি হিচাপ লওঁ। কিন্তু বেলেগ অফিচাৰবিলাকে কোনোবা ট্ৰেন্সফাৰ হৈছে, ছেক্ৰেটাৰীয়েট ট্ৰেন্সফাৰ হৈছে, কোনোবা এডিচনেল হৈছে, কোনোবা এই DC হৈছে, কিন্তু কয়জনমান অফিচাৰ আমি দেখিবলৈ পাই আছোঁ যে তেখেতসকলে ট্ৰেন্সফাৰ পালিও এই BTC অফিচক এৰি যোৱাটো আমি দেখিবলৈ পোৱা নাই। তাৰ কাৰণে আজি মই ৰাইজৰ আগত ক'লোঁ ইমান ডাঙৰ ভয়াবহ কেলেংকাৰী আমি দেখিবলৈ পাই আহিছোঁ। 1 লাখ, 60 লাখ, 1 কৰোৰ, 50 লাখ, 5 লাখ, 10 লাখ কাক কাক দিয়া হৈছে। ইমান ডেঞ্জাৰ কাৰাপশ্যন। প্ৰমোদ বড়ো ডাঙৰীয়াক গভৰ্ণমেণ্টক দুৰ্বল ভাবি এই অফিচাৰবিলাকে তেনেকুৱা কাৰাপশ্যন কৰিবলৈ সুবিধা পাইছে। আমি কিন্তু এনে নাথাকোঁ, আমি ভুক্তভোগী, আমি কোনো দিন নেৰিম। এদিন হ'লেও ইয়াৰ হিচাপটো দিব লাগিব আজি মই ক'লোঁ।